নমস্কাৰ মই আজি আপোনালোকৰ আগত ৰঙালাও ঠাৰিৰ লগত শুকান মাছৰ ৰেচিপি বনাবলৈ লৈছোঁ আহকচোন মোৰ ভিডিঅ'টি চাওঁ প্ৰথমতে মই ৰঙালাওখিনি কাটি লৈছোঁ আলু কাটি লৈছোঁ আৰু শুকান মাছখিনি ভালদৰে ধুই লৈছোঁ এতিয়া গেছটো লগাই কেৰাহীখন পাৰি তাত তেল দি শুকান মাছখিনি অলপ ভাজি ল'ম এইদৰে ভালদৰে ভাজি ল'ব লাগে মাছখিনি মই কাঢ়ি লৈছোঁ এতিয়া নহৰু জলকীয়া নিমখ হালধি দি লৰাই লৰাই ভাজি ল'ব লাগে এতিয়া মই ৰঙালাও আলু দি দিছোঁ তাৰপিছত লৰাই লৰাই ভাজি লৈছোঁ এইদৰে অলপ অলপ লৰাই লৰাই ভালদৰে ভাজি ল'ব লাগে এতিয়া ৰঙালাও আলু সিজিছে আৰু মই অকণমান লৰাই দিছোঁ ইয়াতে এতিয়া মই অলপ পানী দিছোঁ আৰু অলপ ভালদৰে সিজিবৰ কাৰণে অকণমান পানী দিছোঁ লৰাই দিছোঁ মই এতিয়া ঢাকনখন দি দিছোঁ এতিয়া মই আকৌ লৰাই দিছোঁ এতিয়া মই ইয়াত শুকান মাছখিনি দি দিছোঁ তাৰপিছত অলপ লৰাই দিছোঁ অকণমান মছলা ছটিয়াই দিছোঁ আকৌ এবাৰ লৰাই দিছোঁ এতিয়া আমাৰ ৰঙালাও আগৰ লগত শুকান মাছৰ ৰেচিপিটো হৈছে যদি মোৰ এই ৰেচিপিটো চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে আপোনালোকে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব আজিলৈ আহোঁ ধন্যবাদ